নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা আচৰিত ধৰণৰ এটা নিউজ এটা শুনিবলৈ পাই আহিছোঁ। ফেচবুক হওক, হোৱাটছআপ হওক, ইনষ্টাগ্ৰাম হওক, ইউটিউব হওক, সকলোতে খালি নেমু নেমু নেমু। কি হৈছে আচলতে ময়ো জনা নাছিলোঁ। জাষ্ট এনেকুৱা মিম পেজবোৰৰ পৰা এনেকুৱা চাই আছোঁ। আচলতে কি হৈছে এনেকুৱা, বা জাষ্ট মই তাৰপিছত অলপমান চালি জাৰি কিনে চালোঁ। আচলতে নেমুৰ দাম ইমানকৈ বাঢ়িছে, চ' পেট্ৰল ডিজেলতকৈও বেছি আচলতে বৰ্তমান অসমত কিমান হৈছে আচলতে ঠিক গম নাপাওঁ। বাহিৰৰ হিচাপ মতে বাহিৰত পাৰ কেজি নেমুৰ দাম 300, 350, 250 এনেকুৱা। মানে আপোনাৰ যদি এটা নেমু যদি বজাৰত কিনিব যায় 18 টকা, 20 টকা, 25 টকা, 15 টকা এনেকুৱা দামত এটা নেমু বিক্ৰী হৈ আছে। চিন্তা কৰিছে আপোনাক। চ' কি হৈ আছে ইমান দাম, কি কাৰণত আচলতে চালোঁ সেনেকুৱা একো নাই। চ' ইয়াত কৈছে গৰম পৰিছে, চ' তাৰ কাৰণে অলপ দামটো বাঢ়িছে আৰু এই আৰু। চ' আপোনালোকৰ অলপ জনাব, অলপ কমেণ্টত মতামতটো। চ' চাই লওঁ আমি ইয়াতে ক'ত কিমান দাম বাঢ়িছে, ইয়াতে আপোনালোকে চাই লওঁ অলপমান। চ' এতিয়া আপোনালোকক দেখাম। চ' লেমন প্ৰাইচটো দিল্লীত আপোনাৰ 350 পাৰ কেজি, চুৰতত 300, উত্তৰাখণ্ড 350, নাগপুৰ 300, জয়পুৰ 400, নয়ডা 420, হাৰিয়ানাত 420 এণ্ড মুম্বাইত 320 আৰু কলকাতাত 300। চ' অসমৰ এতিয়ালৈকে কিমান এইটো ওলাই অহা নাই। চ' পালে আপোনালোকক মই জনাই দিম। বলক এতিয়া কেইটামান এনেকুৱা মই চিন আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে চালে আচৰিত হৈ যাব। চ' নেমুৰ ইমান দাম, বাপৰে বাপ। বলক Get it.